নমস্কাৰ সকলোকে। আজি আমি লোকেল মুৰ্গী বনাম, গতিকে মই ভাবিলোঁ আপোনালোকৰ আগত মই ৰেচিপি শ্বেয়াৰ কৰোঁ। গতিকে ভিডিঅ'টো চাই থাকক আৰু ছাবস্ক্ৰাইব কৰি দিব। এয়া আমি মাংস কাটি ধুই লৈছোঁ। এয়া আমি পিঁয়াজ কাটি লৈছোঁ, অলপ জিৰা দি দিব আৰু আমি পিঁয়াজখিনি তেলত দি দিলোঁ আৰু লগতে এয়া তেজপাত আৰু শুকান জলকীয়া দি লৈছোঁ। আমি মছলা আৰু জলকীয়া গুড়ি দি লৈছোঁ। অলপ জালুকৰ গুড়ি ছটিয়াই দিব, যিহেতু লোকেল চিকেন হয়, খাই ভাল পাব। এতিয়া পিঁয়াজখিনি অলপ সিজিব ল'ব, তেতিয়া আপোনালোকে এয়া মাংসখিনি এনেকৈ দি দিব আৰু লৰাই দিব। এনেদৰে ধুনীয়াকৈ মছলাখিনিৰ লগত মাংসখিনি মিক্স কৰি দিব। এতিয়া সকলোবিলাক বস্তুকে ভালদৰে এবাৰ মিক্স কৰি ল'ব। এয়া আমি